হাই ফ্ৰেণ্ডছ, পুনৰ কলৈছে আপোনালোকৰ সন্মুখত নতুন আৰু এটা ভিডিঅ' লৈ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইউনিয়ন বেংক অফ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট 2024 আপোনালোকৰ ইউনিয়ন বেংকৰ পদ মুকলি হৈছে আৰু 606টা পদ মুকলি হৈছে পোষ্ট অনলাইন এপ্লাই আৰু অনলাইনত এপ্লাই কৰিবলৈ আছে ইউনিয়ন বেংক অফ ইণ্ডিয়া লাষ্ট ডেট আপোনাৰ 30 তাৰিখলৈকে আছে 2 মাৰ্চ 2024 ইউনিয়ন বেংক অফ ইণ্ডিয়ান হেজ ৰিলেটেড দ্য এমপ্লয়মেণ্ট নোটিফিকেশ্যন ফৰ ৰিক্ৰুটমেণ্ট 606 essential officer vacancy in the cards in the shift manager, senior manager and assistant manager interested in the eligibility candidate may apply online here আৰু candidate বিলাকৰ online apply কৰিব দিছে আপোনাৰ shift manager, senior manager and assistant manager এইবিলাকৰ পদৰ বাবে এইবিলাক পদ খালী হৈছে ইউনিয়ন বেংক অফ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট 2024 আৰু শিফ্ট মেনেজাৰ ইয়াৰ ITI দিছে আপোনাৰ ইয়াৰ কাৰণে আপোনাৰ দুটা পোষ্ট মুকলি হৈছে আৰু শিফ্ট মেনেজাৰ ITI ইয়াৰ কাৰণে আপোনাৰ কোৱালিটি ইনস্যুৰেন্স লেট ইয়াৰ কাৰণে আপোনাৰ এটা পোষ্ট মুকলি হৈছে আৰু শিফ্ট মেনেজাৰ ITI ইয়াৰ কাৰণে আপোনাৰ এটা পোষ্ট মুকলি হৈছে ইয়াৰ পৰা এটা পোষ্ট মুকলি হৈছে শিফ্ট মেনেজাৰ ITI ইয়াৰ বাবে আপোনাৰ এটা পোষ্ট মুকলি হৈছে আৰু সিনিয়ৰ মেনেজাৰ ITI ৰ বাবে থকা ইয়াৰ কাৰণে আপোনাৰ চাৰিটা পোষ্ট মুকলি হৈছে আৰু সিনিয়ৰ মেনেজাৰ ITI ইয়াৰ কাৰণে আপোনাৰ দুটা পোষ্ট মুকলি হৈছে আৰু সিনিয়ৰ মেনেজাৰ ITI ৰিপৰ্টিং এণ্ড এল্ডাৰ স্পেচিয়েলিষ্ট বাবে আপোনাৰ ইয়াৰ কাৰণে আপোনাৰ দুটা পোষ্ট মুকলি হৈছে আৰু নেক্সট দিছে সিনিয়ৰ মেনেজাৰ ফিক্স ইয়াৰ কাৰণে আপোনাৰ 20টা পদ মুকলি হৈছে 20টা পোষ্ট মুকলি হৈছে আৰু দিছে সিনিয়ৰ মেনেজাৰৰ বাবে ইয়াৰ বাবেও আপোনাৰ পোষ্ট মুকলি হৈছে মেনেজাৰ ইয়াৰ কাৰণে আপোনাৰ 14টা পোষ্ট মুকলি হৈছে আৰু মেনেজাৰ IT বাবে ইয়াৰ কাৰণে আপোনাৰ দুটা পোষ্ট মুকলি হৈছে আৰু মেনেজাৰ IT ইয়াৰ বাবে দিছে ইঞ্জিনিয়াৰিং আৰু ইয়াৰ দিছে আপোনাৰ দুটা পোষ্ট মুকলি হৈছে আৰু মেনেজাৰ ইয়াৰ বাবে দিছে আপোনাৰ 27টা ইয়াৰ কাৰণে আপোনাৰ 27টা পোষ্ট মুকলি হৈছে মেনেজাৰ ক্ৰেডিটৰ বাবে ইয়াৰ কাৰণে আপোনাৰ 371টা পোষ্ট মুকলি হৈছে আৰু মেনেজাৰ ল ইয়াৰ বাবে আপোনাৰ 25টা পোষ্ট মুকলি হৈছে আৰু মেনেজাৰ নন অফ পোষ্ট ইয়াৰ কাৰণে আপোনাৰ 5টা আছে আৰু মেনেজাৰ টেকনিক্যাল অফিচাৰ ইয়াৰ বাবে দিছে আপোনাৰ 19টা পোষ্ট মুকলি হৈছে আৰু এসিস্ট্যান্ট মেনেজাৰৰ বাবে ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰৰ বাবে ইয়াৰ কাৰণে আপোনাৰ দুটা পোষ্ট মুকলি হৈছে আৰু এসিস্ট্যান্ট মেনেজাৰ সিভিল ইঞ্জিনিয়াৰৰ বাবে আপোনাৰ দুটা পোষ্ট মুকলি হৈছে আৰু এসিস্ট্যান্ট মেনেজাৰৰ বাবে আপোনাৰ এটা পোষ্ট মুকলি হৈছে আৰু এসিস্ট্যান্ট মেনেজাৰ টেকনিক্যাল অফিচাৰৰ বাবে আপোনাৰ 30টা পোষ্ট মুকলি হৈছে আৰু এসিস্ট্যান্ট মেনেজাৰ ফৰেক্স ইয়াৰ বাবে আপোনাৰ 73টা পোষ্ট মুকলি হৈছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইউনিয়ন বেংক অফ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট এগ্ৰি লিমিট আপোনাৰ বয়সত দিছে আপোনাৰ PI সেক্টৰ এডভাৰটাইজমেণ্ট ডিটেইলছ ফৰ পোষ্ট উইচ এণ্ড লিমিট আৰু আপোনাৰ এডভাৰটাইজমেণ্ট দেখিবলৈ দিছে ইদাৰ ৰিলেকশ্যন দ্য কেটেগৰী উইচ election is the mentioned below HC এটিৰ কাৰণে 5 years OBC আৰু MSc কাৰণে 3 years আৰু PWBD ৰ কাৰণে 10 years আৰু ex serviceman কাৰণে 5 years education qualification and experience PI select the advertisement details for post with the education qualification and experience আপোনাৰ advertisement দেখিবলৈ দিছে কিমান কোৱালিফিকেশন লাগিব আৰু কিমান এক্সপেৰিয়েন্স লাগিব কেইবছৰ এক্সপেৰিয়েন্স লাগিব আর এপ্লিকেশন ফিস এটা আপনার এপ্লিকেশন ফিস ক্যান্ডিডেট হ্যাভ টু প্লে এন্ড দ্য এপ্লিকেশন ফিস এন্ড মেনশনেড বিলো আপনার ইয়াতে আপনার ফিস কাটিব লাগিব পেমেন্ট কাটিব লাগিব কোনটো ক্যাটেগরিৰ বাবে কিমান পেমেন্ট ধৰিছে চাওক ক্যাটেগরি এন্ড ফিস HC ST PWBD ক্যাটেগরিৰ বাবে 175 টকা আৰু এন আদার্স ক্যাটেগরিৰ বাবে দিছে আপোনাৰ 850 টকা হাউ টু এপ্লাই ফর ইউনিয়ন বেংক of India specialist officer vacancy আপোনাৰ ইয়াত দিছে অফিচিয়াল অফিচাৰ দিয়া আছে interested in the eligibility candidate may apply online here আপোনালোকে scroll down go to important officer section আৰু আপোনাৰ go to important officer লিংকত ক্লিক কৰিব
আপোনাৰ ইম্পৰ্টেণ্ট অপশ্যনৰ লিংকত ক্লিক কৰিব ক্লিক অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্মত যাই ক্লিক কৰিব আপুনি আপোনাৰ মোবাইলতে নিজে কৰিব পাৰিব মোবাইল দি নিজে কৰিব পাৰিব need to file your all personal and educational details and upload necessary document আৰু আপোনাৰ দিছে পাৰ্সোনাল এডুকেশনাল ডিটেইলছ আপলোড কৰিছে আৰু আপোনাৰ ডকুমেণ্টবিলাক আপলোড কৰিছে আৰু মেক পেমেণ্ট এপ্লিকেশ্যন ফিজ আপোনাৰ কেটেগৰীৰ পেমেণ্ট কাটিবলৈ দিছে এট দ্য ইণ্ট টেক দ্য প্ৰিণ্ট আউট এপ্লিকেশ্যন ফিজ আৰু আপোনাৰ প্ৰিণ্ট আউট কৰি এপ্লিকেশ্যন ফৰ্মখন ওলাই ল'ব Important date of Union Bank of Indian vacancy 2024 ইয়াতে আপোনাৰ এতিয়ালৈকে ইম্পৰ্টেণ্ট আপোনাৰ ভেকেঞ্চি লিংক খোলা আছে আপোনাৰ এতিয়ালৈকে লিংক খোলা আছে ইম্পৰ্টেণ্ট অফচাইট ইউনিয়ন বেংক ৰিক্ৰুটমেণ্ট এনেকৈ আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়ালৈকে কৰিছে আপোনাৰ আজি অনলাইন কৰি ল'ব পাৰিব আৰু এডভাৰ্টিজমেণ্ট ডিটেইলছত যায় আপুনি কিমান কোৱালিফিকেশ্যন লাগে আৰু কিমান বয়স লাগে আপুনি তাতে যাই ক্লিক কৰি আপুনি চাই ল'ব আৰু অফিচিয়েল ৱেবসাইট আপোনাৰ অফিচিয়েল ৱেবসাইট লিংক খোলা আছে আৰু FSCQ ইউনিয়ন বেংক অফ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট ইয়াতে আপোনাৰ কেইটামান কোৱেশ্চন দিয়া আছে হোৱাট ইজ দ্য ষ্টাৰ্টিং ডেট টু এপ্লাই অনলাইন ফৰ ইউনিয়ন বেংক অফ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট দ্য ষ্টাৰ্টিং ডেট টু এপ্লাই অনলাইন ইউনিয়ন ফ্ৰম ৰিক্ৰুটমেণ্ট 3rd February আৰু হোৱাট ইজ দ্য লাষ্ট ডেট টু এপ্লাই ইউনিয়ন বেংক অফ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট দ্য লাষ্ট ডেট টু এপ্লাই অনলাইন এপ্লিকেশ্যন ইউনিয়ন বেংক ৰিক্ৰুটমেণ্ট আপোনাৰ 23 ফেব্ৰুৱাৰীলৈকে আছে আৰু হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ভেকেঞ্চি ইন ইউনিয়ন বেংক অফ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট আৰু ইয়াতে আপোনাৰ টোটেল ভেকেঞ্চি হৈছে আপোনাৰ 606টা আৰু মোৰ চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ আছিল এইখিনি ভিডিঅ'